হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? সংগীতাজ ৱৰ্ল্ডৰ অন্য এটি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি 20 ডিচেম্বৰ দেওবাৰ হয়। কালি ৰাতিপুৱা আহি আমি বানাৰস পালোহি আৰু দিনত অলপ ৰেষ্ট কৰিলোঁ আৰু ওচৰতে অলপ ফুৰিব গ'লোঁ। এতিয়া আকৌ অলপ ওলাই যাওঁ, বজাৰ কৰিবলৈ আছে বহুত। আজি চাগৈ দিনটো বজাৰ কৰি থাকোঁতে পাৰ হৈ যাব, নাজানো আৰু কিমানখিনি দেখাব পাৰোঁ, তথাপিও চেষ্টা কৰিম। আৰু এটা কথা, মই বানাৰসলৈ কিয় আহিছোঁ সেইটো জনোৱা হোৱাই নাই নহয়। ভিডিঅ'টোৰ শেষত একেবাৰে জনাম, গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। এতিয়া জল্দি ওলাই যাওঁ, নহ'লে বহুত দেৰি হৈ যাব। এয়া আমি ওলাই আহিছোঁ আৰু ৰুমৰ পৰা। আমি কালি আহি বানাৰসৰ দুৰ্গাকুণ্ডত থকা ধৰ্মসংঘ শিক্ষা মণ্ডলত আছিলোঁ। ইয়াৰ পৰিৱেশটো খুবেই ধুনীয়া হয়। আচলতে পুৰণি দিনৰ আশ্ৰমৰ এটা পৰিৱেশ ইয়াত দেখুৱাইছে। ইয়াতে মন্দিৰ আছে, লগতে আগৰ দিনত আশ্ৰম থাকোঁতে যেনেদৰে শিক্ষা দিয়া হৈছিলে তাত তেনেধৰণে শিক্ষা দিয়া এখন স্কুল আছে, লগতে যজ্ঞকুণ্ড আছে আৰু ইয়াত বহুত গৰু পোহে। চাওকচোন, সেইখিনি গোটেইখিনি গৰুৱে হয়। আৰু ইয়াতে যিটো মন্দিৰ আছে, মন্দিৰটো খুব ধুনীয়া। আচলতে গোটেই পৰিৱেশটো খুবেই ধুনীয়া হয় আৰু ইয়াত মানে বাহিৰত ওলাই আহিলে মনটো ইমান ভাল লাগি যায়, থাকি খুবেই ভাল লাগিছে। ইয়াতে যিটো গেষ্ট হাউচ আছে, আমি তাতে আছোঁ। এতিয়া ৰুমৰ পৰা ওলাই আমি খাবৰ কাৰণে আহিছোঁ। আচলতে ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ, সেইকাৰণে এতিয়া আমি ইয়াত খাবলৈ আহিছোঁ চলে কচুৰি। আচলতে এইবিলাক ইয়াত খুবেই ফেমাছ হয়, সেইকাৰণে আমিও ভাবিলোঁ ইয়াত এবাৰ টেষ্ট কৰি চাওঁ, সেইটো কাৰণে খাবৰ বাবে আহিছোঁ। আৰু সেয়া দাদাই এইবিলাক বনাই আছে। খাবলৈ বিৰাটেই টেষ্টি হয়। আচলতে এয়া আমাৰ ৰেডি হৈ গ'ল, আমি খাই লওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। খাই মেলি আহি আমি বজাৰ কৰিবলৈ আহিলোঁ আৰু বজাৰ কৰি আজৰি হওঁ মানে এয়া গধূলিয়ে হ'ব হ'ল আৰু আমি এতিয়া ৰুমলৈ উভতি গৈ আছোঁ। গুড মৰ্ণিং এভৰিৱান। আজি নেক্সট ডে হয়। কালি আহি পোৱাৰ পিছত ভাগৰ লাগিলে আৰু ভিডিঅ' কৰা নহ'ল আৰু আজি এতিয়া বাজিছে 9:30 আৰু আমি অলপ ওলাই আহিছোঁ। আচলতে আমি এতিয়া খাম ফাৰ্ষ্ট ওলাই গৈ, ৰাতিপুৱাৰ পৰা একোৱে খোৱা হোৱা নাই। তাৰপিছতে যাম আমি গংগা ঘাটলৈ আৰু তাৰপিছতো আৰু ওচৰতে থকা কিবা মন্দিৰ কিছুমানলৈ যাম। য'তেই নাযাওঁ আপোনালোকক দেখুৱাই থাকিম সকলো, ভিডিঅ'টো চাই থাকিব। আমি এতিয়া খাবলৈ লৈছোঁ চলে ভটোৰে। দেখিবলৈ খুবেই ধুনীয়া হৈছে, টেষ্টটো কৰি চাওঁ কেনেকুৱা হৈছে। আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া 11টা বাজিব হ'ল আৰু আমি আহি গংগা ঘাট পালোহি। এইটো দশস্বমেধ ঘাট হয়। ইয়াত প্ৰায় 84টামান ঘাট আছে। এতিয়া আজি আমি যিটো ঘাটলৈ আহিছোঁ এইটো দশস্বমেধ ঘাট হয় আৰু ইয়াতে সন্ধিয়া লগা খুব ধুনীয়া আৰতি হয়। আমি যিদিনা আহিছিলোঁ সেইদিনাও ইয়াত আহিছিলোঁ, তেতিয়াও ইমান ধুনীয়া আৰতি হৈছিলে। মই কেইটামান ক্লিপ লৈ থৈছোঁ, সেইকেইটা মই ইয়াৰ পিছতে দি দিম, আপোনালোকে চাই ল'ব। চাওকচোন কিমান ধুনীয়া লাগিছে সেইখিনি দেখিবলৈ।
अब अच्छा लगेगा। দশাশ্বমেধ ঘাটৰ পৰা আহি এতিয়া আমি ৰিক্সাৰে গৈ আছোঁ কাশী বিশ্বনাথ মন্দিৰলৈ। যদি পাৰোঁ ভিডিঅ' কৰি দেখুৱাম, কিন্তু মই যিমান দূৰ জানো তাত হেনো ভিডিঅ' বা ফটো কৰিবলৈ মানে ফটো তুলিবলৈ নিদিয়ে, মোবাইল বাহিৰতেই থৈ যাব লাগে। তথাপিও মই চেষ্টা কৰিম, যদি পাৰোঁ তেতিয়া মই ভিডিঅ' কৰি আপোনালোকক দেখুৱাম। হাই এভৰিৱান, এতিয়া আবেলি 3টা বাজিছে আৰু আমি কাশী বিশ্বনাথ মন্দিৰ আৰু কালভৈৰৱ মন্দিৰলৈ গ'লোঁ। খুব ভাল লাগিলে তাত গৈ, কিন্তু কথাটো হ'ল কি আমাক ভিডিঅ' কৰিবলৈ বা ফটো তুলিবলৈ নিদিলে, মোবাইল বাহিৰতে থৈ যাব লগা হ'ল। আৰু এতিয়া আমি ঘূৰি আহি আছোঁ আমি থকা গেষ্ট হাউচটোলৈ। আচলতে আজি মই ৰুমত শ্বিফ্ট হ'ম, মানে মই ইয়াত পঢ়িবলৈ আহিছোঁ 2 বছৰৰ কাৰণে, ইয়াত থকা বানাৰস হিন্দু ইউনিভাৰ্চিটিত মাষ্টাৰ ডিগ্ৰী কৰিবৰ কাৰণে আহিছোঁ, আৰু সেইকাৰণে দেউতাহঁতে মোক ইয়াত থ'বলৈ আহিছে। আজি মই ৰুমত যাম আৰু ৰুমত দেউতাহঁতে আজি মোক থৈ কাইলৈ ঘৰলৈ উভতি যাবগৈ। সেইকাৰণে অলপ বেয়াও লাগি আছে, কিন্তু উপায় নাই, পঢ়িবলৈ আহিছোঁ যেতিয়া থাকিবই লাগিব। যি কি নহওক, আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু যদি আপুনি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে দেন প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।